নমস্কাৰ গাইজ, এতিয়া উপস্থিত আছোঁ আৰবিৰ ফিল্ডত। তো এতিয়া আমি আপোনালোকক ৰাৱণটো বনাই আছে পোনে পোনে অকণমান কেনেকৈ বনাইছে সেইটো এই ভ্লগটোৰ জৰিয়তে দেখাম। তো এতিয়া চাই থাকক ভিডিঅ'টো। নমস্কাৰ গাইজ, আমি এতিয়া যাইছোঁ মানে ওচৰত মূৰ্তিটোৰ, আপোনালোকক দেখি আছোঁ। তো গাইজ এই হৈছে ৰাৱণৰ মূৰ্তিটো, এই হাতকেইখন বুম বুম হাত দুখান 10টা মাথা আপোনালোকক দেখি আছোঁ ৰ। এখন বোলে হাত প্ৰকাণ্ড হাত, কি দিবা নাছিও পানীত ভিজি আছে, বৰষুণ আহিছে না। এখন হাত সেই কিয় বুকখান না কি গাইজ, এখন প্ৰকাণ্ড হাত বনাইছে ৰাৱণৰ যি দুখান হাত, এখন 1 নম্বৰ হাত আৰু এই এখন 2 নম্বৰ হাত, এই বোম হাত কেনেকৈ বা উঠাব তাতে। আৰু এই হাত দুখান এই মানে এই ৰাৱণটো বানি আছে, বাঁহবিলাক গাঁঠি আছে, এই ওপৰত দিব উঠে কিনে এই হাতগিলা। তো কিছুদিন পিছতে ৰাৱণটো সম্পূৰ্ণ হ'ব, যি 5 তাৰিখেতো কৰিবই দা ইনকুট দিব ৰাৱণক। তো আপোনালোক দেখি আছোঁ, এইবাৰ মাথাকেইটা দেখা অকণমান। তো গাইজ এখন আৰু হৈছে মানে হেৰি এই কি বুলি কয় আৰু এই যুদ্ধগিলা থাকে মানে কি এনেকৈ যে ধৰে হাতখনত, সেই মালটোতো বানাইছিল মানে। তাৰপিছত আহিলেতো আছিল ৰাৱণৰ মুটুকটো, আগৰ পৰা দেখি আছোঁ ৰাৱণৰ মাথাটো, যিটো হেলমেটটো আদা বনা আছে, ইয়াক মানে মাথাত লগাই দিব। ৰাৱণৰ এটা মাথাকেইটা 10টা মাথা যি আছে, আৰু এই এটা মাথা কি দিবা নাছি, ভিতৰে ফফলা ৰং দি আছে দেখি আছোঁ। আৰু মানে কি আপোনালোকক ৰাৱণৰ বুকুখান দেখাম, এইবাৰ বুকুখান আধা বনা হৈছে। তো এইবাৰ বুকুখান আপোনালোকক দেখি আছোঁ কিমান ডাঙৰ হৈছে, কেনেকৈ বনাইছে। এইখন মানে গাইজ এই বোম বুকু লগতে এটা দেখি আছোঁ স্পেচিয়েলি ওচৰতে, এই যে মানে জোতাযোৰ আধা বনা আছে, জোতাযোৰ এই মূৰ্তি, এই জোতা এই 2যোৰৰ 1যোৰৰ মানে একদম আধাই বনা হৈছে, আৰু 1যোৰৰ মানে মোটামুটি শ্বেপটো গম পায় আৰু কেনে আছে। এইযোৰ জোতা, এই বুকখান, এইবিলাক লাইটৰ ব্যৱস্থা কৰি আছে। এই মেইন ৰাৱণটো এইটো, এতিয়া হাৰাগিলা বানি আছে দেচোন, 2দিনমান পিছত আৰু মানে বডিটো লগাই দিব। তো গাইজ যেনেকৈ মানে এইটো মাথাটো মানে বনাইছে, এইটো মাথাত যিটো তাৰমানে হেলমেট বুলি ক'লোঁ আৰু মানে সেইটো লগাই দিছে। আৰু এইটো মানে মূৰবিলাক এনেকৈ বনাইছে, মজাকৈ মানে বনাই আছে। আৰু ইয়াত থাৰ্মকল ইউজ কৰিছে, লগতে হাত দুখনো বনাইছে ইমান ডাঙৰকৈ, আৰু ইয়াত মূৰকেইটাত মানে ৰং লগাই আছে আৰু মানে এতিয়া বৰ্তমান। তাৰ পাছতে এই পিছফালটো আপোনালোকক অকণমান মই দেখাই দিওঁ। ইয়াত মানে বাঁহবিলাক দিছে অলপ, আৰু এই এনেকৈ বাঁহবিলাক মানে ইউজ কৰিছে। আৰু ইয়াতে থাৰ্মকলে নাক চকু আৰু মুখখন বনাই দিছে, দাঁত চোৱা দাঁত ৰাৱণে দাঁত পচি আছে মানে। তো তাৰপিছত ইয়াতে মানে এইবিলাক বনাই থৈছে 10টা মাথা, আৰু এখেতে ইয়াত আমাৰ ৰং গুলি আছে, এনেকৈ এইবিলাক মানে লগাই দি আছে এতিয়া। তো আমাৰ লগত দাদা এজন উপস্থিত আছে, তেখেতে মানে মছবিলাক বনাই আছে। তো তেখেতৰ লগত আমি কথা পাতিম অকণমান। আমাৰ লগত দাদা উপস্থিত আছে, আপোনাৰ নামটো অলপমান কৈ দিব। মোৰ নাম বিচিত্ৰ শৰ্মা। আপুনিয়ে মানে বনাই আছে এইটো, মানে কেতিয়াৰ পৰা ষ্টাৰ্ট কৰিছে কামখিনি? চালোঁ আমি কামখিনি, এইটো গাড়ী বনাই আছে আপুনি। আৰু মানে এইটো ৰাৱণটো কিমান ফিট ওখ হ'ব? 110 ফুট। আৰু ইয়াত টকা কিমানমান দিয়া হ'ব, বাজেটটো টকাৰ কথা মই নাজানো, সেইটো 2 লাখমান টকামান হয় দিব, 2 লাখমান হয়। আমাৰ ইয়াতে মানে আমি জনাত মানে পৱন দীপক মাতিছে আৰু কোনোবাক মাতিছে, বেলেগ বন্ধ আৰু লোকেল থাকিব DSP এইবিলাক থাকিব পাৰে। এইখিনি আৰু আপোনাক ঠিক আছে, ধন্যবাদ। গাইজ এইটোৱে হৈছে মস্ত ৰাৱণটো, আমাৰ বজ্জাত ৰাৱণটো। এইগিলা বাঁহ মাহা মানে হাৰা মাহা, ওচৰত যে আপোনালোক দেখি আছোঁ হাৰাগিলা। তো গাইজ এইটোৱে ৰাৱণটোৰ মানে মস্ত হাৰা মাহা। তো এই ওপৰক লাগি বানাইছি বহুত ফুট ওখ। তো ওপৰত এই বাঁহগিলাক জৰি আছে মানুহগিলাই, মানে গাঁঠি দি আছে তলত, এনেকৈ কষ্টও হয়।
তো সকলোৱে চাব আহিব সেইদিনাখন 5 তাৰিখে অক্টোবৰত। তো এই যিখিনি আছিল আপোনালোকক দেখালোঁ ভিডিঅ'টো, যদি তো নিশ্চয় ভাল লাগিছে ভিডিঅ'টো আছিল ভিডিঅ'টো। তো যদি এই ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, আৰু লগতে 5 অক্টোবৰ তাৰিখে আমাৰ পৱনদীপ ৰাজনক লগতে এই ৰাৱণটোক বধ কৰিব। তো আপোনালোকে সকলোৱে চাব আহিব বুলি আশা থাকিল। তো ধন্যবাদ, আৰু এটা অন্য এটা ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ উভতি আহিম। তো একেলগে বাই বাই, টাটা, চি ইউ। কামটো কৰিব লাগে, মই এইবিলাক কাম কৰি থাকোঁ, ওচৰত মোবাইলটো লগাই থব পাৰোঁ। সেইটো মাৰ্কেটত নাহে হৈছে, ইমান কামৰ ক্ষেত্ৰবিলাক কামবিলাক